কি আমুনো কিয় কৰি আছিলা গুড মৰ্নিং আসসালামু আলাইকুম গুড মৰ্নিং সালাম দিয়া এই নেকি আসসালামু আলাইকুম এইফালে মই বেটিক চাফ চিকুণ কৰি দিবলৈ লৈছোঁ আৰু এইফালে মানে কি ৰাতি হাগিছটো পিন্ধোৱা আছিল যে খুলি দিয়াই নাই আৰু সেয়েহে হাগিছটো খুলিবলৈ লৈছোঁ আৰু আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকিব কেনেকুৱা পায় জনাব আৰু মই বেটিক তো চাফ চিকুণ কৰিলে অকণমান এয়া বেটিকো ৰেডি কৰি দিলোঁ আৰু এতিয়া মই বাকী সকলো কাম বন কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আসসালামু আলাইকুম এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ খবৰ সকলোৰে ভাল আৰু মোৰো ভাল অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে ভিডিঅ'টো চাই শিকিব আজিৰ দিনত কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাই থাকিম আৰু যিহেতু ডেইলি ব্লগ হয়তো সেয়েহে ডেইলি যিখিনি কাম কৰোঁ যি কৰোঁ সেইখিনিতো দেখাব লাগিব নহয় জানো আৰু সেয়ে ভাবিছোঁ আপোনাক দেখুৱাই যাম আৰু ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইফালে মই সকলো বস্তুখিনি ৰেডি কৰি ল'লোঁ এয়া পিঁয়াজ কাটি লৈছোঁ অকণমান তাৰপিছত এইফালে লৈছোঁ এটা কচু লৈছোঁ তাৰপিছত কেপচিকাম লৈছোঁ বিলাহী লৈছোঁ তাৰপিছত আৰু লৈছোঁ আদা নহৰু জালুক আৰু এইফালে পিঁয়াজ অকণমান পিচি লৈছোঁ আৰু এইফালে মায়ে আটা মাৰি আছে এইফালে মাছ আৰু ধনিয়া ৰেডি হৈ গ'ল এইফালে সেইখিনি ৰেডি কৰি লৈছোঁ গোটেইখিনি আৰু বনাই এইফালে মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি লওঁ প্ৰথমতে চাই পেলাই দি দিছোঁ আৰু বাকীখিনি বাৰু পিছত দিম এইটো কচ মাছ হয় দেই সকলোকে কৈছোঁ কচ মাছৰ ৰেচিপি দিছোঁ আপোনালোকক আৰু এইফালে বেটিয়ে চিঞৰি আছে ইমানে চিঞৰি আছে মানে এতিয়া মই মাছখিনি ফ্ৰাই কৰা হৈয়ে গ'ল প্ৰায়ে মাছখিনি তুলিছোঁ বৰ্তমান এয়া অকণমান তোলা হৈছে আৰু সেই মাছখিনি তুলিছোঁ চাই থাকিব আৰু মোৰ এতিয়া মাছৰ চব্জি ৰেডি হৈ গ'ল আপোনালোকে এবাৰ বনাই খাবচোন কচ মাছ হয় কিন্তু কচ মাছত ওলকচু দিছোঁ এটা আলু দিছোঁ ওলকচু কচ মাছ বিলাহী দিছোঁ এনেকৈ বনাইছোঁ আপোনালোকে বনাই খাব খুবেই ভাল লাগে বহুতেই টেষ্টি হয় ওপৰত ধনিয়া কেইটামান কাটি দিছোঁ সেয়াই আৰু আমাৰ এতিয়া দুপৰীয়াৰ খানাটো এয়াই বনাইছোঁ এতিয়া মানে বহুত সময়ৰ পিছত আপোনালোকক লগ পাইছোঁ এতিয়া ৰাতি ভাত খাই উঠিলোঁ আমি আৰু মই বাচন ধুই আছোঁ ভাত খাই মেলি পূৰা আজৰি হৈ গ'লোঁ সেয়ে বোলো বাচনকেইটাও ধুই থৈ দিওঁ এতিয়া ৰাতিপুৱালৈ আৰু য'ত নাথাকে আৰু বেটিও টোপনি গ'লগৈ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ বাৰু আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব